कुमार दासआ बिहु फालिनि बाथ्राखौ सिगाङाव लाबोदों। जिहेतु भिक्टर दासर गामसार उदाहरणे माने आमाक आगुवाई आनिसे। जाय समाव भिक्टर कुमार दासआ टिकेट मोनदोंमोन अब्ला बिथाङा गिबि खेब आंनि गोदोनायाव बिहु फालि गानहोदोंमोन। बे आसाखौनो आं फैगौ 9 अक्ट'आवबो नेनानै दंबावो। हिसाबे भिक्टर दासे जोंदिना टिकेट पाय प्रथम নিজৰ গলৰ গামছাটো মোক মানে সম্বৰ্ধনা কৰিছিল। এই আশাটোৱে মই ৰখি আছো 9 তাৰিখলৈকে। बेफोर गोख्रों रावानो जादों 44 नं गरेस्वर विधानसभा बियाबनि इउपिपिएल दोलोनि बिजाथि पबित्र कुमार बर'नि। पबित्र कुमार बर'आ बुंथिदों दि जोंनि दोलोनि मावथिफोरा गोबां खस्थ' खालामनानै खामानि मावगासिनो, बेखायनो जों देरहागोना 100% रोखा जाबाय। थांनाय बिसायख'थि समावबो डक्टर हिमन्त बिश्व शर्मा बिथाङा बुंदोंमोन गरेस्वराव 30 बिसिना गोनां देहा फाहामसालिखौ गोजौ थाखोसिम खालामना होगोन होननानै, नाथाय दासिमबो जेबो खामानि गैया। हिमन्त बिश्व शर्मा डाঙৰীয়াই गरेस्वरत এখন ভাল মেডিকেল বনাই দিম আজিলৈকে কিবা নিৰ্মাণ হৈছে কিদিনা মানে ভুৱা এটা প্ৰতিশ্ৰুতিৰে आधा क्लास स्थापन करिसे कोनो अफिसियेल प्रसेसै होआ नाय। फ्लाइओभार बानायनो थाखाय फिथा हाबाय, नाथाय बेफोर नंखायजोब। फ्लाइओभार निर्माण करिम बोले फिथा काटिसे एटुतो एने भेको बावना। बेनिखायनो बिजेपि दोलोआ 2 नाम्बार खालामो बेखौ रायजोफोरा बुजिबाय होनना गोख्रों रावजों बाथ्रा बुंथिदों पबित्र कुमार बर'आ। एटु बिजेपिर एटु 2 नम्बरी এটা प्रचार हेतुते बुझा যায় বিজেপি দলতে 2 নম্বরই করে রাইজে বুঝি পাইছে। दानिया फैदो पबित्र कुमार बर'नि आबुं बाथ्राखौ खोनासंना ला। খুব ভাল আমাৰ মানে পৰিবেশ এটা সৃষ্টি হৈছে যেহেতু ভিক্টৰ দাসৰ গামছাৰ উদাহৰণে মানে আমাক আগুৱাই আনিছে। সেই হিচাপে ভিক্টৰ দাসে যোনদিনা টিকেট পাই প্ৰথম নিজৰ গলৰ গামছাটো মোক মানে সম্বৰ্ধনা কৰিছিল। এই আশাটোৱে মই ৰখি আছো 9 তাৰিখলৈকে। অহা 4 তাৰিখলৈকে মই এই ৰিজাল্টটো ৰখিছোঁ যে তেখেতৰ ভাগ্যটো মোৰ তাত আহিছে। আৰু এতিয়া যেহেতু আমাৰ দলৰ কৰ্মীবৃন্দসকলে বহুত ত্যাগ স্বীকাৰ কৰি কাম কৰি আছে হিচাপে আমি জয় হোৱাটো 100% নিশ্চিত হৈছে। আৰু যেহেতু আমি পাব্লিক মিটিং বৰ্তমান লোৱা নাই, 2 দিন পিছত আমি পাব্লিক মিটিংটো কৰিম। আৰু পাব্লিক মিটিংটো কৰা মানে ৰাইজে বুজি পাব নিশ্চয় আমাৰ কিমান শক্তি হৈছে। শক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত আমি ইমান গুৰুত্ব দিয়া নাই। মানে আমি গাঁৱে চুবুৰীয়ে যিমানখিনি ঘৰে ঘৰে গৈ লগ কৰি যিখিনি কথাবিলাক পাইছোঁ নিশ্চিত আমি ভালে ৰিজাল্ট পাইছোঁ। কালি ভিক্টৰ দাসৰ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী আহিছিল, বহুত প্ৰতিশ্ৰুতি দিছে, এতিয়ালৈকে কিবা প্ৰভাৱ পেলাব নেকি? প্ৰতিশ্ৰুতিটো দিয়ে থাকে, যিমান দিন মিটিং হয় ইমান দিনেই প্ৰতিশ্ৰুতি, কিন্তু কামটোতো এই ধৰণৰ হোৱা নাই না। ইয়াতে নাওকাটা কিমান দিনে এই মেডিকেল হৈ আছে, ইয়াত জৰাজীৰ্ণ, ইয়াত কিবা হৈছে নেকি? নাওকাটা মেডিকেলৰ কৰণীয় কাম আছে, কিবা হৈছে? একোটো হোৱা নাই। ইয়াত ৰাস্তা পদূলি কিমান এৰিয়া ঘূৰিলোঁ মই, ক'তো ৰাস্তা এনেকৈ নিৰ্মাণ হোৱা নাই। অসম মালা, পৰ্বতমালা যিবিলাক সেই মালাৰ দ্বাৰা যি ভাল ভাল কাম আঁচনিবিলাক হৈছে এইখিনি কামো ইয়াত আমাৰ গড়েশ্বৰ যিটো বৰ্তমানৰ বিধানসভা সমষ্টিৰ আমি দেখা নাই। তাৰ কাৰণে এই ঘোষণা কৰাবিলাক এনেই আছে। আগতেতো মানে কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গড়েশ্বৰত এখন ভাল মেডিকেল বনাই দিম আজিলৈকে কিবা নিৰ্মাণ হৈছে কিদিনা মানে ভুৱা এটা প্ৰতিশ্ৰুতিৰে আধা ক্লাস স্থাপন কৰিছে কোনো অফিচিয়েল প্ৰচেসই হোৱা নাই। ফ্লাইওভাৰ নিৰ্মাণ কৰিম বুলি ফিটা কাটিছে এটোতো এনে ভেকো বাওনা। আজি তাৰিখত চৰকাৰে নাই, ফিটা কাটি গুচি গ'লে কালি চৰকাৰ নাহিলে কি হ'ব? এইটো বিজেপিৰ এইটো 2 নম্বৰী এটা প্ৰচাৰ হেতুতে বুঝা যায় বিজেপি দলতে 2 নম্বৰী কৰে ৰাইজে বুজি পাইছে।